চিলাপথাৰত খাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সৌজন্যত ব্যতিক্ৰমী প্ৰীতিভোজৰ অনুষ্ঠান। জানুৱাৰী মাহ মানেই প্ৰতিভোজৰ মাহ। নাই হাই উল্লাহ, নাই সাউণ্ড চিষ্টেম। তাৰে এক ব্যতিক্ৰমী প্ৰীতিভোজৰ স্থান হৈছে চিচিবৰ গাঁৱৰ গাই নদীৰ বুকুত। হয়, আজি চিলাপথাৰ খাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সৌজন্যত এক ব্যতিক্ৰমী প্ৰীতিভোজৰ আয়োজন কৰা হয় চিচিবৰ গাঁৱৰ গাই নদীৰ বুকুত। সম্পূৰ্ণ ব্যতিক্ৰমীৰে চিলাপথাৰৰ বিশিষ্ট কবি ভুৱন দাসৰ সভাপতিত্বত অন্তৰংগ আলাপ অনুষ্ঠান কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক মনোজ দাসে। গাই নদীৰ ইতিহাসৰ সুন্দৰ প্ৰকৃতিৰ ঐতিহ্যৰ বিষয়ে বৰ্ণনা কৰে কবি তথা জ্যেষ্ঠ সাংবাদিক মৃদু পৱন চুতীয়াই। সভাত ধেমাজি জিলা কবি সমালোচক বিপুল শৰ্মা, কবি নবীন বুঢ়াগোহাঁই, কবি নাট্যকাৰ পাৰ্থ শৰ্মা, দেৱজিৎ শৰ্মা আদি ব্যক্তিয়ে বক্তৃতা দাঙি ধৰে। দুলুমণি দত্ত, মনোজ দাস, ৰাজীৱ মজুমদাৰ, প্ৰসেনজিৎ নমশূদ্ৰ, পাৰ্থ শৰ্মা আদি কৰি বিভিন্নজনে গাই নদীৰ সুন্দৰ প্ৰকৃতিৰ বুকুত কবিতা আবৃত্তি কৰে। চিলাপথাৰৰ পৰা শম্ভু দাসৰ ৰিপৰ্ট, ৰাইজৰ পদূলি লাইভ। সাধাৰণতে জলৈ বনভোজ দলবিলাক নাহে। আমি আহিছোঁ একমাত্ৰ আমি গাই নদীৰ যি জলাশয় আছে, এই জলাশয়লৈ শীতৰ আগমনৰ লগে লগে বহু সংখ্যক পৰিভ্ৰমী পক্ষী আহে। তোমাৰ দীঘল চুলিখিনিক ভাল কিবা এটা নাম দিবলৈ গৈ বিচাৰি নাপালোঁ মই একো এটি আপত্তিহীন নাম। মই বুজিলোঁ তোমাৰ নাম আনতকৈ বেলেগ ধৰণেৰে উচ্চাৰণ কৰে। তুমি জানিবা যে তেওঁলোকৰ মুখত তোমাৰ নাম সুৰক্ষিত। এই বাক্যটো মই একাধিক এনেকুৱা ৰচনাত মই ব্যৱহাৰ